ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ বিষয় হ'লগে স্থানাংক জ্যামিতি যাক ইংৰাজী কোৱা হয় কোঅৰ্ডিনেট জ্যামিতি। এই চেপ্টাৰত তোমালোকে কিছুমান নতুন শব্দ পাবা যেনেকৈ এক্স অক্ষ, ৱাই অক্ষ যাক ইংৰাজীত কোৱা হয় এক্স এক্সিছ এণ্ড ৱাই এক্সিছ, মূলবিন্দু অৰিজিন, ভুজ এপচিছা, চুক কোৱাড্ৰেণ্ট, কুটি অৰ্ডিনেট। এতিয়া তোমালোকে এই চিত্ৰটোলৈ মনত কৰা, ইয়াত আমি দুডাল এক্সিছৰ বিষয়ে ক'ম বা অক্ষৰ বিষয়ে ক'ম। এডাল হ'লগে এক্স অক্ষ, আনডাল হ'লগে ৱাই অক্ষ। এতিয়া এক্স অক্ষ এই যে পথালিকে যিডাল তোমালোকে দেখিছা ৰেখাডাল, এইডালক কোৱা হ'ব এক্স অক্ষ, আৰু যিডাল থিয়কে আছে অৰ্থাৎ লম্বভাৱেও আমি ক'ব পাৰিম এইটো কোৱা হয় ৱাই এক্সিছ বা ৱাই অক্ষ। এতিয়া এই দুডাল অক্ষই এক্স অক্ষ আৰু ৱাই অক্ষ এই দুডাল অক্ষই চোৱা এটা বিন্দুত পৰস্পৰক ছেদ কৰিছে। ইয়াক আমি অ নামেৰে নামাকৰণ কৰিম আৰু ইয়াক কোৱা হ'ব মূলবিন্দু বা ইংৰাজীত ক'ম আমি অৰিজিন। এতিয়া চোৱা এই মূলবিন্দুৰ পৰা সোঁহাতে ৰাইট হেণ্ড ছাইডত অ এক্স আছে আৰু মূলবিন্দুৰ পৰা লেফ্ট হেণ্ড ছাইডত অ এক্স ডেছ, মূলবিন্দুৰ পৰা ওপৰ ফালে অ এক্স আৰু মূলবিন্দুৰ পৰা তলফালে এইটোৰ নাম হ'ব অ ৱাই ডেছ। এতিয়া অ আৰু এক্স, এতিয়া তোমালোকে সংখ্যা ৰেখাটো ভাবা। এতিয়া সংখ্যা ৰেখা যদি আমি ভাবোঁ তেতিয়াহ'লে চোৱা সংখ্যা ৰেখা মাজত অ থাকে, এইফালে পজিটিভ সংখ্যাবিলাক থাকে, এইফালে নিগেটিভ সংখ্যাবিলাক থাকে। এতিয়া মিলাই চোৱা তোমালোকে, অ এক্স এই ছাইডটো পজিটিভ সংখ্যাবিলাক থাকিব, অ এক্স ডেছ এই ছাইডটো নিগেটিভ সংখ্যাবিলাক থাকিব, অ ৱাই এইটো পজিটিভ সংখ্যাবিলাক থাকিব, অ ৱাই ডেছ এইটো নিগেটিভ সংখ্যাবিলাক থাকিব। আৰু এই পাৰ্টটোত চোৱা, এই পাৰ্টটোত এক্স অক্ষৰ পজিটিভ ছাইডটো আছে আৰু ৱাই অক্ষৰো পজিটিভ ছাইডটো আছে, অৰ্থাৎ এই চুকত বা এই কোৱাড্ৰেণ্টত এক্স আৰু ৱাই দুয়োটাই পজিটিভ, আৰু এই অক্ষটোক আমি প্ৰথম চুক হিচাপে ল'ব পাৰোঁ আৰু ইংলিছত ক'লে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট। এতিয়া এণ্টি ক্লক ৱাইজ যাব লাগিব আমি। প্ৰথম চুকৰ পিছত আহিব দ্বিতীয় চুক, দ্বিতীয় চুকৰ পিছত আহিব তৃতীয় চুক, তৃতীয় চুকৰ পিছত আহিব চতুৰ্থ চুক, অৰ্থাৎ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট, থাৰ্ড কোৱাড্ৰেণ্ট আৰু এইটো হ'ব ফ'ৰ্থ কোৱাড্ৰেণ্ট। মন কৰিবা, প্ৰথম চুকত এক্স পজিটিভ, ৱাই পজিটিভ, দ্বিতীয় চুকত এক্স নিগেটিভ। এতিয়া চোৱা অৰ পৰা অ এক্স ডেছ এই পাৰ্টটো নিগেটিভ, চ' গতিকে এক্স নিগেটিভ, অ' ৱাই এই পাৰ্টটো পজিটিভ, চ' গতিকে ৱাই পজিটিভ। এতিয়া তৃতীয় চুকত আহা, অ' এক্স ডেছ এই পাৰ্টটো কি বুলি কৈছিলোঁ নিগেটিভ, অ' ৱাই ডেছ এই পাৰ্টটো নিগেটিভ, গতিকে চোৱা এক্স নিগেটিভ হৈ আছে, ৱাইও নিগেটিভ হৈ আছে। চতুৰ্থ চুকত চোৱা, অ' এক্স এইটো পজিটিভ, অ' ৱাই ডেছ এইটো নিগেটিভ, গতিকে এক্স পজিটিভ, ৱাই নিগেটিভ। আৰু এটা কথা আমি মনত ৰাখিব লাগিব, স্থানাংক যেতিয়া লিখা হয় তেতিয়া এক্স কমা ৱাই আৰু দুয়োটা ব্ৰেকেটৰ ভিতৰত লিখিব লাগে। প্ৰথমে এক্সৰ স্থানাংক হয়, তাৰপিছত ৱাইৰ স্থানাংক হয়, তাৰমানে ক'ব পাৰিম এক্স অক্ষৰ মান তাৰপিছত ৱাই অক্ষৰ মান। আৰু মই আগতে কোৱাৰ নিচিনা দুটা শব্দ আছিলে ভুজ আৰু কুটি। চ' এক্স অক্ষৰ যিটো মান হ'ব সেইটো কোৱা হয় ভুজ, আৰু ৱাই অক্ষৰ যিটো মান হ'ব সেইটো কোৱা হয় কুটি। চ' মনত ৰাখিবলৈ ভুজ কমা কুটি দুয়োটা ব্ৰেকেটৰ ভিতৰত এনেদৰে লিখিব পাৰোঁ। আৰু এতিয়া আমি এটা প্ৰশ্ন এটা কৰোঁ যে এইটো এটা আচলতে এইটো যোনটো কৰিলোঁ আমি এইটো কোৱা হয় কাৰ্টেছিয়ান ছিষ্টেম বা কাৰ্টেছিয়ান পদ্ধতি, কাৰ্টেছিয় পদ্ধতি বুলি কিতাপত আছে পাবা। এতিয়া এটা প্ৰশ্ন যদি আহে 3,-5 এইটো আমি কাৰ্টেছিয় পদ্ধতিত বহাব লাগে, বা অংকটো আমি এনেকৈ গ্ৰাফ এটা আঁকি পেলাই ক'ত বহাম সেইটো আমি যদি কৰিব বিচাৰোঁ তেতিয়াহ'লে কেনেকৈ কৰিম। এতিয়া 3,-5 এইটো এটা স্থানাংক হয়। 3টো মই আগতে কোৱাৰ নিচিনা এক্স এক্সিছৰ হ'ব আৰু -5টো ৱাই এক্সিছৰ হ'ব। তো এনেদৰে আমি কি কৰিম, এক্স অক্ষটো আৰু ৱাই অক্ষটো অংকন কৰি ল'ম, মাজত কি নাম আহিব অ' মানে মূলবিন্দু,
আৰু আগৰ চিত্ৰটো চোৱা OX এইটো আছিলে পজিটিভ গতিকে OX এইফালে আমি পজিটিভ সংখ্যাবিলাক লিখি ল'ম আৰু এটা ইয়াত কথা লক্ষ্য কৰিবা ওৰ পৰা 1 1ৰ পৰা 2 2ৰ পৰা 3 3ৰ পৰা 4 এনেদৰে যিমানটো মই লৈছোঁ এইটো সমান সমান দূৰত্বত যাব লাগিব তোমালোকে গ্ৰাফো ব্যৱহাৰ কৰিবা বা কৰিব পাৰা ইয়াত মই গ্ৰাফ ব্যৱহাৰ নকৰাকৈ কৰিছোঁ গতিকে স্কেলেৰে মই কি কৰিছোঁ এই প্ৰত্যেকটোৰ দূৰত্ব সমান সমান লৈছোঁ মই 1 চেণ্টিমিটাৰকৈ লৈ লৈছোঁ তোমালোকে ল'ব পাৰা তো প্ৰশ্নটো আছিলে 3,-5 এতিয়া এনেদৰে মই পজিটিভ এইটো চাই যাবা একেবাৰে ওৰ পৰা x পজিটিভ আছিলে পজিটিভবিলাক লিখিলোঁ ওৰ পৰা x ডেছ নিগেটিভ আছিলে মই নিগেটিভকেইটা লিখিলোঁ ওৰ পৰা y পজিটিভ আছিলে পজিটিভ লিখিলোঁ ওৰ পৰা y ডেছ নিগেটিভ আছিলে মই নিগেটিভ নাম্বাৰকেইটা লিখিলোঁ এতিয়া চাম 3 কোন অক্ষৰ x অক্ষৰ এতিয়া x অক্ষৰ প্লাছ নে মাইনাছ চাই ল'ম এইটো যিহেতু প্লাছ গতিকে কি কৰিম আমি 1 2 3 এইটো ইয়াত বিন্দুটো পালোঁ বুলি এটা মনতে ধৰি ল'ম তাৰপিছত আহিছিলে -5 কোন অক্ষৰ হয় y অক্ষৰ চ' গতিকে y অক্ষৰ মাইনাছ হয় ওপৰ ফালেতো y অক্ষৰ প্লাছ নাম্বাৰবিলাক আছে চ' তলফালে আছে মাইনাছবিলাক চ' আমি কি কৰিম -5 লাগে -1 -2 -3 -4 -5 এইটো পালোঁ তেতিয়া ঠিক চিধাকৈ এনেকৈ আৰু 3ৰ পৰাও চিধাকৈ আনি পেলাই ইয়াত এটা বিন্দু পাম আৰু এইটোৱে হ'ব 3,-5 বিন্দুটো ইয়াত আৰু এটা কথা মন কৰিবা যে সকলো আৰম্ভণি এই 0ৰ পৰা হৈ আছে এইফালেও চোৱা 0 1 2 3 4 এনেকৈ গৈছে 0ৰ পৰা 1 2 3 4 গৈছে 0ৰ পৰা -1 -2 -3 গৈছে 0ৰ পৰা -1 -2 -3 গৈছে চ' এনেদৰে আমি বাকীবিলাক কৰিব পাৰিম তোমালোকে বাকীবিলাক কৰিবলৈ চেষ্টা কৰিবা থেংক ইউ